আমাৰ হাতত এটা ভিডিঅ' আহি পৰিছে, হয়তো ভিডিঅ'টো সকলোৱে দেখিছে, কিন্তু আজি স্পষ্টকৈ আমি ভিডিঅ'টো চাম আৰু তাৰ যিখিনি কথা বতৰা হৈছিলে ভিডিঅ'টোৰ মাজত সেইখিনি বস্তু আমি ভালকৈ চালি জাৰি চাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদি আপুনি সঁচাকৈ অসমীয়া হয়, যদি আপুনি সঁচাকৈ জুবিন গাৰ্গক ভাল পায়, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আপোনালোকেতো সকলো কথাখিনি শুনিলে, যদি কথাখিনি সঁচা হয় তেতিয়াহ'লে আমাৰ অসমৰ ৰাইজে এই শ্যাম কানু মহন্তক কেতিয়াও ক্ষমা নকৰে আৰু তেখেতৰ বিৰুদ্ধে অভিযান চলাব লাগে। এই বিষয়ক লৈ আমাৰ অখিল গগৈ ডাঙৰীয়াই কিবা এটা কৈছে, মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে, তো সেইটো আমি শুনিলোঁ। নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। সমগ্ৰ অসমবাসী ৰাইজে সন্দেহ কৰিছে যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু যথেষ্ট পৰিমাণে ৰহস্যজনক। যিয়ে নহওক লাগিলে এই মৃত্যু যে নেগলিজেন্সৰ কাৰণে হৈছে, এটা ক্ৰিমিনেল নেগলিজেন্সৰ কাৰণে যে হৈছে, এই কথাটো অসমৰ মানুহে এতিয়া উপলব্ধি কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মানুহে বাৰম্বাৰ দাবী উঠাইছে আৰু অসমৰ বিশিষ্ট চিকিৎসকসকলেও দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গ ডাঙৰীয়াক সমাধিলৈ নিয়াৰ আগতে তেখেতৰ মৃতদেহটো এবাৰ মৰণোত্তৰ পৰীক্ষা কৰা দৰকাৰ, অসমত কৰা দৰকাৰ, অসমৰ চিকিৎসকে কৰা দৰকাৰ আৰু তাৰ সম্পূৰ্ণ ৰিপৰ্ট ৰাজহুৱা কৰা দৰকাৰ। এই ভিডিঅ'টো আপোনালোকে ইমানে শ্বেয়াৰ কৰক যাতে এইবোৰ কথা সকলোৱে গম পায় আৰু শেষত জয় আই অসম, জয় জুবিন দা।